নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাৰবিন আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি এমাহে ৰমজান, পবিত্ৰ ৰমজান মাহ গ'ল, আমাৰ ৰোজাৰ মাহ গ'ল। মই কোনো ধৰণৰ ভিডিঅ' দিয়া হোৱা নাই, কাম বনত ব্যস্ত আছোঁ, বেমাৰ আজাৰো হৈছিল ৰোজাৰ মাহ, গতিকে সময়ৰ নাটনি হৈছিল, ভিডিঅ' দিয়া নাছিলোঁ। আজি বোলো ভিডিঅ' দিওঁ, আমি ঈদ বুলিনো কি বনাওঁ, কি যোগাৰ কৰোঁ সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমি এতিয়া কাটা নিমকি বনাই আছোঁ। কাটা নিমকিখিনি মৰা হৈ গ'ল, ময়দাখিনি মৰা হৈ গ'ল, দেখুওৱা নহ'ল। এতিয়া আমি নিমকি বেলি কেনে কাটি আছোঁ। এইফালে মই পুৰি আছোঁ, মোৰ জাজনীয়ে কাটি আছে। মই এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, গতিকে চাই থাককচোন ভিডিঅ'টো। আজি আমি কি বনাওঁ। এয়া কাটা নিমকি কাটি আছে, এইখিনি এতিয়া মই পুৰিম। তেল গৰম হৈ আছে, মই পুৰিছোঁ আদাখিনি। ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি, এতিয়া ভাবিলোঁ বোলো ইমান দিন ভিডিঅ' দিয়া নাই, আজি এটা ভিডিঅ'কে বনাই দিওঁ। মই কাটা নিমকিখিনি বহাই দিলোঁ। ইফালে এয়া মই পুৰি থৈ দিছোঁ। এইখিনি আপোনালোকে জনাবচোন কেনেকুৱা আছে, এনেকৈ ভাত কেনেকুৱা আছে এইটো জনাব। কিন্তু এইটো ধুনীয়া হৈছে, কচকচীয়া হৈছে, মচমচীয়া। ফুলিছেও ধুনীয়াকৈ। ইয়াত মই ময়দাখিনি মৰাতে অকণমান বেকিং পাউডাৰ আৰু কালজিৰা ব্যৱহাৰ কৰিছোঁ, ৰিফাইন দি দিছোঁ অলপ, দি কেনে কুহুমীয়া গৰম পানীৰে মই ময়দাখিনি মাৰি লৈছোঁ। এইকেইটা হৈ গ'ল। তেলখিনি লাগি ধৰাৰ বাবে মই ইয়াত এটাত কাগজ দি দিছোঁ, দি কেনে ইয়াত নমাই দিছোঁ। ভাল হৈছেনে নাই কমেণ্টত জনাব, আৰু কোনে কি বনালে ঈদ বুলি ক'বচোন, যোনে যোনে ভিডিঅ'টো চাইছে। এইফালে এইবোৰ নাৰিকল কাটিছোঁ, লাড়ু আৰু চিৰা বনাম। এইফালে আয়ে চাঙুলি বৈ আছে। এইফালে দেৱৰে নাৰিকল কাটি আছে, তাই ঘৰ মুচি আছে। বেলনাখন সৰু, গতিকে এনেদৰে চাপৰ পিৰাত কাগজ লৈ কেনে ৰুটিখন বেলি লৈছোঁ। নিমকিৰ কাৰণে ৰুটিখন বেলি লৈছোঁ, লৈ এনেদৰে তাইক কাটিব দিছোঁ, নহ'লে দেৰি হৈ যায়। বহুতখিনি বনোৱা গৈছে। ঈদ বুলি কাটা নিমকি বনালোঁ, আৰু কিবা কিবি বনাম, কিন্তু কাটা নিমকিখিনি সোনকালে বনাই থৈ দিলোঁ, নহ'লে ৰাতিলৈ বহুতখিনি কাম ওলাই যায়। ইফালে ইফতাৰৰ যোগাৰ কৰিব আছে। মই পিঠাৰ কাৰণে নাৰিকল ভাজি থৈ দিছোঁ, মই জোন পিঠা বনাম। এয়া আমাৰ ঈদৰ সৰু সুৰা যোগাৰ। আজি ইফতাৰত অলপ পোলাও বনাম বুলি ভাবিছোঁ, তাৰ বাবে মই চাউল তিয়াই থৈ দিলোঁ। ইফালে কুকাৰত বুট দি দিছোঁ, হুইচেল মাৰিব। বুটকেইটা সিজাই লওঁ অলপ। মই এতিয়া বুটখিনি ভাজি ল'ম। এয়া পিঁয়াজ জলকীয়া ভাজি লৈছোঁ, এতিয়া বুটখিনি দিলোঁ।
এয়া ইফতাৰৰ যোগাৰ আজি লাষ্ট ইফতাৰ সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা যাচিলোঁ এতিয়া মই বুটখিনি ভাজি লওঁ মই বুট ভাজি আছোঁ বনোৱাৰ কাৰণে ভিজাই থোৱা চাউলকেইটা মই বহুৱাই দিলোঁ গোটেইখিনি দেখুৱাই নাথাকিলোঁ ভিডিঅ'টো বহুত দীঘল হৈ যায় গতিকে মই থুলমূলকৈ যিখিনি পাৰোঁ সেইখিনি দেখুৱাই আছোঁ বেয়া নাপাব কোনেও বহুত কাম জলদিকৈ আপোনালোকৰ ওচৰত এইখিনি মই শ্বেয়াৰ কৰি আছোঁ এয়া মোৰ চিৰাখিনি হৈ গ'ল চিৰা হ'ল এতিয়া লাড়ু বনাব আছে আৰু ভণ্টি চিৰা বনাব আছে আৰু পিঠা বনাব আছে মোৰ নাৰিকলখিনি ভজা হৈ গ'ল মই এতিয়া লাড়ু বনাই আছোঁ এয়া মই ফাৰ্ষ্ট লাড়ু বনালোঁ ফাৰ্ষ্ট মানে এই লাড়ু ভজাখিনি বনালোঁ আগতে বহুত সৰুৰ পৰাই লাড়ু বনাইছোঁ ইফালে আমাৰ আয়া চিৰাৰ কাৰণে নাৰিকলৰ চিৰা বনাব তাৰ কাৰণে এয়া নাৰিকল ৰুকি আছে এতিয়া মই লাড়ু বনাই আছোঁ আৰু বনাব আছে পিঠা বনাব আছে দুবিধ পিঠা বনাম আপুনি পিঠা নবনাওঁ আমাৰ যিহেতু ঢেঁকী নাই বহুত দূৰত যাব লাগে গুড়া খুন্দিব গতিকে সেই বুন্দি চাউলৰ পিঠাটো নবনাওঁ বহুত গৰম আছে হাতখনত পুৰে মই এনেকৈ লাড়ু বনাই আছোঁ এই হাতৰ বান্ধতে লাড়ু হৈ যায় সকলোৱে এই বান্ধটো দিব নোৱাৰে গতিকে লাড়ুটো টান নহয় ঢিলা হৈ থাকে এইটোতে লাড়ুটো ঠিক হৈ যায় আজিৰ পৰা ৰোজা শেষ আৰু পাওঁনে নাপাওঁ তাৰ নাই ঠিক এই ৰোজাৰ দিনকেইটা ভাল লাগে কাৰণ আল্লাহক আমি মানা যায় বহুত ৰোজাৰ মাহতে বাকী দিনকেইটাত নামাজ পঢ়িম বুলি কেতিয়াবা পঢ়া যায় কেতিয়াবা পঢ়া নাযায় এৰিলে এৰাই যায় কিন্তু ৰোজাৰ মাহত ধুনীয়াকৈ নামাজ চেনি আল্লাহৰ কামত লাগি থকা যায় আজিৰ পৰা মানুহবিলাকৰ সেই আৰু নামাজৰ প্ৰতি অলপ হৈ যাব পঢ়িম বুলি সেনেকৈ ৰৈ যাব কিন্তু ৰোজাৰ মাহত কোনোৱে এলাহ নকৰে পঢ়ি থাকে আৰু আহাবাৰলৈ এনেকৈ গ'ল কাইলৈ ঈদ গতিকে সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল লাড়ু ভাজি আছোঁ এয়া মানে হেৰি হৈ গৈছিল কেৰাহীটোত লাগি কেনে ৰংচুৱা হৈ গৈছিল এতিয়া মই এইখিনি নাৰিকল পেলাই নিদিওঁ আৰু লাড়ুৱে বনাই দিম ৰংচুৱা লাড়ু হ'ব এইটো মই ইয়াত অকণমান চুজি দিম চুজি কেনে তেতিয়া অলপ চাফা হৈ যাব মই এতিয়া এয়া ৰংচুৱা লাড়ু বনাই আছোঁ আৰু লাড়ু বনাব আছে বহুত লাড়ু এবাৰ মাইনুৰ বনাব আছে এয়া আমাৰ ঘৰত বনোৱা হ'ল চিৰা বনোৱা হ'ল লাড়ু বনোৱা হ'ল এইখিনি বনালে আমাৰ হ'ব পিঠা বনালে হ'ব তাৰপিছত মাইনুৰ চিৰা আৰু লাড়ু বনাব আছে চাই থাকক ভিডিঅ'খিনি কেনেকুৱা লাগে জনাব নিশ্চয়কৈ কমেণ্ট কৰি এয়া মোৰ লাড়ু হৈ গ'ল ৰঙচুৱা লাড়ু গতিকে আৰু পিঠা বনোৱা নেদেখোঁ ভিডিঅ'টো দীঘল হৈ যায় মোৰ কাপোৰখিনি ঈদৰ কাপোৰখিনি দেখাই মই এই ভিডিঅ'টো আজিলৈ এৰিম কালি আৰু মই দেখুৱাম কি পিঠা বনাওঁ বনোৱাটো দেখুৱাব নোৱাৰিম বনোৱা হোৱাৰ পিছত দেখুৱাম গতিকে সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা ঈদ মোবাৰক শান্তিময় পৰিৱেশেৰে ঈদটো উদযাপন কৰক সকলোৰে সুখ শান্তিৰে ঈদ মোবাৰক
মোৰ কাপোৰখিনি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু নাই, পিঠা বনাব আহিব লগা হ'ল, দেখুৱাব নোৱাৰিলোঁ, মানুহ আছে, পিছত দেখুৱাই দিম। এতিয়া পিঠা বনাই আছোঁ আৰু জোন পিঠা। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বেলেগ দিনা বাৰু মোৰ কাপোৰ কেইযোৰা মই দেখুৱাই দিম ঈদত কি কি ল'লোঁ। আজিলৈ ভিডিঅ'টো সামৰি ল'লোঁ। ধন্যবাদ, বাই। আকৌ এবাৰ ঈদ মুবাৰক।